নমস্কাৰ বন্ধুসকল, মই ডিম্পু বৰুৱা এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি মই দেখুৱাম আপোনালোকক চণ্ডীগড় ভ্লগৰ এপিছড 6। সেইটো হৈছে সুখনা লেক যিটো সুখনা হ্ৰদ। আমি তালৈ গৈছিলোঁ। অতি সুন্দৰ পৰিৱেশ বিৰাজ কৰে তাত। সকলো মানুহ আহে, সুন্দৰভাৱে বতাহ মাৰি থাকে তাত, সুন্দৰভাৱে এনজয় কৰে। বিভিন্ন ধৰণৰ খেল ধেমালি জেগা আছে, সেই সকলোবিলাক আমি আজি দেখুৱাম। তেন্তে বেছি দেৰি নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে এয়া দেখিছে, আমি সুখনা লেকত গৈ পেলাই উপস্থিত হৈছিলোঁ। যেতিয়া এয়া দেখিছে কেনেদৰে হাঁহৰ আকৃতিৰ যিকেইখন নাও দেখিছে, তাত এই নাওবিলাক আপোনালোকে ভৰিৰে নিজে চলাব লাগে। তাত যেতিয়া উঠে মানুহবোৰ আহি তাত উঠে আৰু 250 টকা পৰে যদি তাত আপুনি উঠিব বিচাৰে। মই উঠা নাছিলোঁ, 250 টকা দিবলৈ মন নাছিল যিহেতু, সেইবাবে তাত উঠাটো মই ভাল হ'ব বুলি নাভাবিলোঁ। 250 টকানো এনেই নিয়াবলৈ কি দৰকাৰ ন, গতিকে মই তাত উঠা নাছিলোঁ। আৰু এয়া দেখিছে সুখনা লেকৰ পাৰৰ দৃশ্য দেখিছে, কেনেকৈ এয়া দেখিছে চানা বিক্ৰী কৰা লোকজন দেখিবলৈ পাইছে। বহুতো মানুহৰ সমাগম হয়, সেয়া ফটোগ্ৰাফাৰেই হওক বা পৰ্যটকেই হওক বা তাৰ সাধাৰণ যিসকল তাত বসবাস কৰা সাধাৰণ লোক সেইসকলেই হওক। ৰিফ্ৰেছমেণ্টৰ কাৰণে আহে, মন ভাল লগাবলৈ আহে এই অঞ্চললৈ। চণ্ডীগড়ৰ যিখন ৰক গাৰ্ডেন তাৰ পৰা বেছি দূৰত নাই, বহু নিলগত বুলি ক'লেও ভুল নহ'ব। এই যিটো সুখনা লেক দেখিছে, ডাষ্টবিনৰ ব্যৱস্থা দেখিছে আৰু তাত কিমান চফা দেখিছে আপোনালোকে জেগাবোৰ। গছৰ পাতহে পৰি আছে, তাত কোনো জাবৰ জোঁথৰ ইত্যাদিৰ দৰে নাই। আৰু ইয়াৰ হাঁহ চৰি থকা দেখিবলৈ পাইছে। মানুহবোৰ পাৰে পাৰে বহি থাকে তাত। বহি সুন্দৰ পৰিৱেশৰ যিটো সুন্দৰ হ্ৰদ, বৃহৎ হ্ৰদ, তাৰ যিটো মনোমোহা দৃশ্য উপভোগ কৰে। আৰু কেইখনমান ফটো আমি মাৰিছিলোঁ, চেলফিও লৈছিলোঁ তাত। কিছু স্মৃতি আমাৰ এই সুখনা লেক ভ্ৰমণৰ। গতিকে ভিডিঅ'টো চাই বোধহয় আপোনালোকে ভালেই পালে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'বিলাকৰ লগত আপডেটেড হৈ থাকিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।